নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ভাৰতৰ অৰ্থনীতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত লৈ আহিছোঁ। গতিকে প্ৰথমটো প্ৰশ্ন হৈছে অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা কিমান চনত হৈছিল? যেহেতু চাৰিটা অপশ্যন দিয়া আছে, অপশ্যন এত আছে 1951 চনত, অপশ্যন বিত আছে 1957 চনত, অপশ্যন চিত আছে 1954 চনত আৰু অপশ্যন ডিত আছে 1952 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1954 চনত অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা হৈছিল। চি ইজ দ্য ৰাইট এনচাৰ, চিটো শুদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক কি? অপশ্যন এত আছে ভাৰতীয় ষ্টেট বেংক, অপশ্যন বিত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, অপশ্যন চিত আছে ভাৰতীয় ইউনিয়ন বেংক আৰু অপশ্যন ডিত আছে ভাৰতীয় পাঞ্জাৱ বেংক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। 3 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এত আছে 1948 চনত, অপশ্যন বিত আছে 1950 চনত, অপশ্যন চিত আছে 1951 চনত আৰু অপশ্যন ডিত আছে 1952 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1950 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? অপশ্যন এত আছে 2002 চনৰ 1 এপ্ৰিলত, অপশ্যন বিত আছে 2003 চনৰ 1 এপ্ৰিলত, অপশ্যন চিত আছে 2004 চনৰ 1 এপ্ৰিলত আৰু অপশ্যন ডিত আছে 2001 চনৰ 1 এপ্ৰিলত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2002 চনৰ 1 এপ্ৰিলত। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম সমবায় এপে বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়? অপশ্যন এত আছে 1940 চনত, অপশ্যন বিত আছে 1985 চনত, অপশ্যন চিত আছে 1948 চনত আৰু অপশ্যন ডিত আছে 1950 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1948 চনত। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হয়? অপশ্যন এত আছে 1930 চনত, অপশ্যন বিত আছে 1935 চনত, অপশ্যন চিত আছে 1948 চনত আৰু অপশ্যন ডিত আছে 1950 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল? অপশ্যন এত আছে 1949 চনৰ জানুৱাৰী মাহত, অপশ্যন বিত আছে 1950 চনৰ এপ্ৰিল মাহত, অপশ্যন চিত আছে 1952 চনৰ আগষ্ট মাহত আৰু অপশ্যন ডিত আছে 1950 চনৰ মাৰ্চ মাহত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1950 চনৰ মাৰ্চ মাহত। 8 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব পৰিষদৰ সচিবালয় ক'ত অৱস্থিত? অপশ্যন এত আছে মণিপুৰ, অপশ্যন বিত আছে নাগালেণ্ড, অপশ্যন চিত আছে ত্ৰিপুৰা আৰু অপশ্যন ডিত আছে শ্বিলং। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শ্বিলং। উত্তৰ পূব পৰিষদৰ সচিবালয় শ্বিলঙত অৱস্থিত। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয়? অপশ্যন এত আছে দুলীয়াজান, অপশ্যন বিত আছে ডিগবৈ, অপশ্যন চিত আছে নগাঁও আৰু অপশ্যন ডিত আছে ওপৰেটাউন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিগবৈ। অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰা হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব বেংক কোন চনত গঠন কৰা হয়? অপশ্যন এত আছে 1945 চনত, অপশ্যন বিত আছে 1946 চনত, অপশ্যন চিত আছে 1947 চনত আৰু অপশ্যন ডিত আছে 1948 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1945 চনত বিশ্ব বেংক গঠন কৰা হয়।